নমস্কাৰ, আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 বা আসাম পুলিচ অন্যান্য এক্সামৰ কাৰণে যদি আপোনালোকে প্ৰস্তুতি চলাই আছে, তেন্তে আপোনালোকৰ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকে যেন। আহক এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰ অধিকাৰ উল্লেখ কৰা আছে? আপোনালোকে অপশ্যনসমূহৰ ভিতৰত হয়তো দেখিছে, অপশ্যন চি 32 অনুচ্ছেদত সাংবিধানিক প্ৰতিকাৰ অধিকাৰ উল্লেখ কৰা আছে। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ৰামছাৰ চুক্তি কিহৰ সৈতে জড়িত? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বি জলাভূমি সংৰক্ষণৰ বাবে জড়িত। আকৌ 3 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ দীঘলীয়া উপনদী কোনখন? অপশ্যনসমূহৰ ভিতৰত অপশ্যন এ যমুনা নদী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট মহাবৌদ্ধ মন্দিৰ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, বোধগয়াত অৱস্থিত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ব্লেক ছ'ল কিহৰ বাবে বিখ্যাত? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, কপাহৰ বাবে ক'লা মাটিটো বিখ্যাত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি বিমল প্ৰসাদ চলিহা, অপশ্যন ডি তৰুণ গগৈ। ইয়াৰ শুদ্ধ এনচাৰটো হয়তো আপোনালোকে বহুতে জানেই, গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, কুইন ইণ্ডিয়া মুভমেণ্ট কেতিয়া আৰম্ভ হৈছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, 1942 চনত হৈছিল ভাৰত ত্যাগ আন্দোলন। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, সূৰ্যৰ আটাইতকৈ ওচৰৰ গ্ৰহ কোনটো? আপোনালোকে বহুতে জানেই, সেইটো হৈছে চি বুধ গ্ৰহ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোনে নিযুক্তি কৰে? আপোনালোকে দেখিছে, অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, ৰাষ্ট্ৰপতিয়ে মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়ে। 10 নম্বৰ কুৱেশ্যনটো হৈছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট কেতিয়া হৈছিল, মানে কেতিয়া দিছিল? আপোনালোকে বহুতে জানে, 1985 চনত হৈছিল। অপশ্যন এটো হৈছে শুদ্ধ এনচাৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? আপোনালোকে অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ। 12 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ আটাইতকৈ দীঘলীয়া বান্ধ কোনটো? অপশ্যন এ হৈছে শুদ্ধ এনচাৰ, হীৰাকুণ্ড বান্ধ। হীৰাকুণ্ড বান্ধটো হৈছে দীঘলীয়া বান্ধ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ কোনখন জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত? অপশ্যন এ হৈছে যোৰহাট, অপশ্যন বি হৈছে তিনিচুকীয়া, অপশ্যন চি হৈছে নগাঁও, অপশ্যন ডি হৈছে বৰপেটা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, তিনিচুকীয়া জিলাত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ৰেড প্লেন বুলি কোনটো গ্ৰহক কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত অপশ্যন চিটো হৈছে শুদ্ধ এনচাৰ, মংগল গ্ৰহক কোৱা হয়। আৰু যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে, যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু লগতে যিমান পাৰে ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকক নতুন নতুন কনচেপ্ট আপোনালোকক দি থাকিব পাৰোঁ। আৰু যদি আপোনালোকক কনচেপ্ট ৱাইজ টপিক লাগে, আপোনালোকে যিমান পাৰে কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ নেক্সট কুৱেশ্যনটো, ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যনসমূহৰ ভিতৰত অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণক কোৱা হয়। আপোনালোকে বহুতে জানে, 5 ছেপ্টেম্বৰ তাৰিখে শিক্ষক দিৱস পালন কৰা হয়, আৰু তেওঁ নামতেই শিক্ষক দিৱসটো পালন কৰা হয়। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ বিহু নৃত্য ইউনেস্কোৱে কোন তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে? আপোনালোকে বহুতেই জানেই সেইটো কথা, আৰু অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ। বহুতে ভাবিব পাৰে যে আপুনি কুৱেশ্যনৰ লগত এনচাৰবিলাক কিয় দি দিছে, যাতে আপোনালোকৰ সময় নষ্ট নহওক সেইবুলি আপোনালোকক কুৱেশ্যনৰ লগত এনচাৰ দি দিছোঁ। যেতিয়া মক টেষ্ট দিব, তেতিয়া মই কুৱেশ্যনৰ লগত এনচাৰ নিদিওঁ, আপোনালোকে মক টেষ্ট দিব, তেতিয়া আপোনালোকে গম পাব। আৰু যিমান পাৰে আপোনালোকৰ সময় নষ্ট নোহোৱাকৈ আপোনালোকক দি আছোঁ, আপোনালোকে যিমান পাৰে নোট বনাই বনাই যাব। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় ক'ত অৱস্থিত? অপশ্যন বিটো হৈছে শুদ্ধ এনচাৰ, নতুন দিল্লীত অৱস্থিত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে, ৰাইট টু এডুকেশ্যন এক্ট কেতিয়া কাৰ্যকৰী কৰা হৈছিল? 2010 চনত কাৰ্যকৰী কৰা হৈছিল।
আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনটো? ভাৰতৰ সুধিছে। ভাৰতৰ হৈছে অপশ্যন বি, থৰ মৰুভূমি হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ মৰুভূমি। ই ক'ত আছে বুলি ক'লে ৰাজস্থানত আছে। আজি শেষৰ কুৱেশ্যনটো হৈছে ইছৰো মুখ্য কাৰ্যালয় ক'ত আছে? বেংগলোৰত আছে। আৰু বেংগলোৰ ক'ত আছে বুলি ক'লে কোনখন ৰাজ্য বুলি ক'লে আপোনালোকে জানিব লাগিব যে কৰ্ণাটকত আছে। কৰ্ণাটকৰ বেংগলোৰত আছে। আপোনালোকে সেইখিনি কথা বহুতে জানেই। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে? যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক যাতে চেনেলটো আপোনালোকে মৰম কৰক। আপোনালোকৰ বাবে আপোনালোকৰ মৰম আশীৰ্বাদতে আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেল বুলি নাম দিয়া হৈছে। কাৰণ নামাকৰণটো কৰাইছে আপোনালোকৰ কাৰণে। আপোনালোকে জীৱনৰ কাৰণে যুঁজি আছে, সেইবাবে মই জীৱন যুদ্ধ এডুকেশ্যন চেনেল দিয়া হৈছে। থেংক ইউ।